Hi guys, welcome to today's vlog. আজিও যাম তাতে য'ত কালি গৈছিলোঁ, কিন্তু আজি ভিডিঅ' অলপ দীঘল হ'ব কাৰণ বহুতে বিচাৰে ভিডিঅ' দীঘল হ'ব লাগে। যোৱাৰ আগত কিবা খাই যাওঁ। মোৰ লগত আছে চাটু। Mask is very important. বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাৰিওফালে খেতিয়ে খেতি, সুন্দৰ পৰিৱেশ। কষ্ট কৰিব লাগছা নেকি তাহলে? দে বঢ়িয়া। ৰবিনৰ ঘৰত আহিলোঁ, ৰবিনক ল'ব। ৰবিন, ঐ ৰবিন, বহক নেকি? ওলালি যোৱাৰ কাৰণে ৰেডি আৰু। ৰবিনৰ ঘৰত আহিলোঁ, অলপ বহিলোঁ, অলপ বহো। ৰবিন, গুড মৰ্ণিং। আমি যাবৰ কাৰণে ষ্টাৰ্ট ৰেডি হ'লোৱে আৰু অলপ পিছত যামেই। যাম অলপ পিছত 2 মিনিট। আজি দিনৰ কিবা হ'ব মানে কি বুলি ক'ম, মন কৰিলে চোন আৰু কি আছিল, আৰু কাম কৰিলে পইচা পায়। আমি এতিয়া লোকেশ্যনত আহি পালোঁ। বহুত ৰ'দ দিছে, কিন্তু ৰ'দ দিলেও কৰিব লাগিব, কৰিমেই আৰু। চাই থাকক। আজি মঞ্জিতৰ বাৰ্থডে আছিল, কিন্তু মঞ্জিত নাহিল। ক'তবা মন্দিৰত যাব বোলে, কিবা কাৰণ ভাইটিবিলাকে লৈ আহিল কেক। মানে অলৰেডি কাটি পঠাইছে। আমাৰ ফালৰ পৰা মঞ্জিতক হেপী বাৰ্থডে। हैप्पी बर्थडे एंड बर्थडे। थैंक यू फॉर द केक। ये हाथ नहीं, क्या है? हटोरा है। हमार हीरो क्या है इकबाल? हीरो राइट। दिन का शुरुआत कुछ अलग हो जाए। अच्छा लगा ना? खाएंगे अभी। ভিডিঅ' কেইটা ইমান ছোট বনাই অলপ ডাঙৰ কৰিব লাগে, সেইটোৱে কৈছে আৰু। অলপ ডাঙৰ কৰিব লাগে না, আজিৰ পৰা ডাঙৰ হ'ব গাইছ, আজিৰ পৰা ডাঙৰ হ'ব। মিস্ত্ৰীৰ বহুত খং উঠিছে আজি। কিয় বা খং উঠিছে, কিয় খং উঠিছে? খং কিন্তু বহুত উঠি আছে, মাথা গৰম নকৰবি। এইবিলাক ভিডিঅ'টো বনাই থাকবি। খং বহুত উঠিছে কিন্তু। ইফালে শুন, ইফালে তুমি যে লেট কৰি আছা ডেইলি কি ঘটনা? এটা কি হেৰি পাইছা নেকি? মই ঘৰত গৈছিলো। কি হেৰি নহয়, তই বেছি কথা নকবি। তই ভিডিঅ' বনাই থাকিলে হ'ব নেকি? গাইছ মোক কথা ক'ব নিদিয়ে। তই ভিডিঅ' বনাই থাকিলে হ'ব নেকি? শুন, মোৰ নাই চলা, সেইকাৰণে কি তামোল খাবি? খং দেখি ভয় খালে নেকি? প্ৰেংক কয় না হলো। চৰাং আহি পাল। চৰাং ক'ত গেছিলি? হস্পিটেলত দিছিল, অলপ মেডিচিন ল'ব গৈছিল। চৰাং আহিবি না? ফোন মাৰিম। ভালকে থাক নেকি? সাবস্ক্ৰাইব কৰিবি ক? লাইক কৰিবি আৰু শ্বেয়াৰ কৰিবি। যা। প্ৰথম দুদিনে বহুত জছ থাকে, তাৰপিছত জছ নোহোৱা হৈ যায়। এই চক, এইবাৰ আমি কালাৰ মিক্স কৰিম। অলপ ইয়েলো, অলপ ৰেড, দেখিছে গাইছ? অলপ ইয়েলো, অলপ ৰেড, তাৰপিছত অলপ ব্লু। এনেকে তৈয়াৰ হয় আমাৰ আঞ্জাখন। তাৰপিছত খাব লাগে। গাইছ, আজি অপুদা বহুত কষ্ট কৰি আছে। অপুদা ফটো তুলি আছে। ৰাস্তা ঘাটে যোৱা ছোৱালীবিলাকক ফটো তোলাৰ কাৰণে আমি অপুক দায়িত্ব দিছোঁ।
আৰু সেই দায়িত্ব অপুৱে মানে একদম মনৰ পৰা সুচাৰুভাৱে পালন কৰি আছে আৰু আমি বহুত সুখী তাৰ বাবে। অলপ ঘূৰি আহোঁ গাইজ চৰাঙৰ লগত। চৰাং বুজানে? আচল কথা হ'ল আমাৰ বনৰীয়া টিমৰ এটা মেম্বাৰ আজি পাটনাৰ পৰা আহি আছে, নৱজিত বড়ো। তাক ষ্টেচনত অলপ লগ ধৰি আহোঁ, বাকী দেখা পাম। ষ্টেচন আহি পালোঁ, কিন্তু আমি ভিতৰত নোসোমাওঁ। চৰাং ভিতৰত নোসোমাওঁ কিয়? কোৱা ভিতৰত নোসোমাওঁ কাৰণ বৰ্তমান কোভিড কেছৰ কাৰণে নোসোমাওঁ। বাকী আমাৰ কামত ভিডিঅ'টো দেখা পাব। এয়া আমাৰ ৰবিন আহিছে ভাত খাব যাবলৈ, ৰেডি হৈ আছো আমি সকলোৱে ভাত খাবলৈ যাম। আমাৰ টাম্বি আছে ইয়াতে, আমি ভাত খাব যাবানে এতিয়া? ভোক লাগছে না? বৈদ্য ভোক লাগছে। আৰু আমাৰ ব্লগাৰ চাহাব ভাত খাব যাবানে? বলক বলক এতিয়া ভাত খাব যাওঁ। ভাত খাব আহিলোঁ। আৰু 15 আগষ্টৰ আগতে মোক কিন্তু কি খালি? হিৰ' কি খালি? মই মুৰ্গী গাহৰি। আপুনি কি খাব? আমিও গাহৰি। খাই থাকা ভিডিঅ' বনাই সেইটো শিকাম। আহক আমি আজি ভাত খোৱা আৰম্ভ কৰোঁ। এয়া ভাত খাম। আহি গ'ল মৃণাল, মঞ্জিত হঠাতে আহি গ'ল। ইফালে আছে আমাৰ চৰকাৰ খবৰ ক'ত থাকে আজিকালি? ইয়াতে কিবা বতৰ বেয়া হ'ল, বৰষুণ আহিব নেকি? আজিলৈ এইখিনিয়ে, আজি ইয়াতে শেষ কৰিছোঁ। অহাকালি আৰু আহিম। বৰষুণ আহিছে বহুত। ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' সামৰিব পাৰোঁ। Till then, like, comment and subscribe.